Hello friend, welcome to my YouTube channel Jinti Creativity and মই হৈছো Jinti. Friend আমাৰ বহুতো মহিলাৰ স্কিনত পিগমেন্টেশন হোৱা দেখা যায়। স্কিনখন কলা পৰি যায়, স্কিনখনত কলা কলা দাগ পৰে আৰু লগতে সূৰ্যৰ পোহৰ ৰ'দেও আমাৰ স্কিনখনক কলা কৰি পেলায়। বিভিন্ন darkspotও আমাৰ স্কিনত হোৱা দেখা যায়। এই সকলোবোৰ সমস্যাৰ বাবে আজি এই ফেচ পেকটো ভিডিওটো আপোনালোকৰ ওচৰত লৈ আহিলো। এই ফেচ পেকটো সপ্তাহৰ 2 দিন কৈ ৰেগুলাৰ ইউজ কৰি আমাৰ এই সমস্যাবোৰ নাইকিয়া কৰিব পাৰি। কি সামগ্ৰী লৈ বনালো আহক তাক চাই লওঁ। এই ফেচ পেকটো বনোৱাৰ বাবে মই ফাৰ্ষ্ট ইয়াত লৈছো অমিতা, পকা অমিতা। ফ্ৰেণ্ড পকা অমিতা বা পাপায়াত কিছুমান নেচাৰেল গুণ পোৱা যায় যিয়ে স্কিনক নেচাৰেল ভাৱে হোৱাইট কৰি তোলাত সহায়ক হয়, স্কিনৰ পিগমেন্টেশন নোহোৱা কৰাত হেল্পকাৰী হয় আৰু স্কিনখনৰ পৰা নেচাৰেলি দাগ ধব্বা নাইকিয়া কৰাৰ কাৰণে খুব গুণকাৰী হয়। এই ফেচ পেকটো বনোৱাৰ বাবে ফাৰ্ষ্ট মই অমিতাখিনি এটা মিক্সি জাৰত লৈ ভালদৰে পিছি লৈ এটা পেষ্ট বনাই লম। এছক মই পেষ্ট এটা বনাই ললো। দেখিব হৈছে অমিতাখিনি সুন্দৰভাৱে পিছি লৈ এটা পেষ্ট ৰেডি কৰি ললো আৰু এই পেষ্টখিনি মই এটা বাটিত উলিয়াই লম। ফ্ৰেণ্ড অমিতাই আমাৰ স্কিনখনক নেচাৰেলভাৱে হোৱাইট কৰি তোলে। ইয়াৰ পিছত মই লৈছো ইয়াত 1 চামুচ চন্দনৰ গুড়ি। চন্দন পাউডাৰত নেচাৰেল ব্লিচিং প্ৰপাৰ্টি পোৱা যায় যিয়ে আমাৰ স্কিনখনৰ পৰা দাগ ধব্বা নাইকিয়া কৰে আৰু লগতে স্কিনখনক বগা কৰি স্কিনখনৰ পৰা এজিং সাইন ডিলে কৰে। তাৰপিছত মিহলি কৰিছো কেঁচা গাখীৰ। কেঁচা গাখীৰে স্কিনখনক সফ্ট কৰে, স্কিনখনৰ পৰা দাগ স্পট নাইকিয়া কৰি স্কিনখনক ময়শ্চাৰাইজ কৰে আৰু স্কিনখনক ৰিংকেল ফ্ৰী বেবি সফ্ট কৰি তোলাত খুব লাভকাৰী হয়। এতিয়া মই সকলো সামগ্ৰীখিনি ভালদৰে মিহলি কৰি লম। এছক মই মিহলি কৰি এটা সুন্দৰ পেষ্ট ৰেডি কৰি ললো। আপোনালোকে দেখিছে এই ফেচ পেকটো বনোৱাৰ বাবে খুব কম সামগ্ৰীৰ প্ৰয়োজন হয়। ফেচখন ভালদৰে চাফা কৰি ধুই লৈ এনেদৰে ওপৰৰ ফালে ফেচ পেকটো এপ্লাই কৰি ল'ব আৰু এপ্লাই কৰি 15 পৰা 20 মিনিট সময় ৰাখি ভালদৰে ঠাণ্ডা পানীৰে ধুই দিব। ফ্ৰেণ্ড যদি ভিডিওটো চাই ভাল পায় প্লিজ লাইক এটা কৰি দিব আৰু যদি চেনেলত প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো হিট কৰি দিব যাতে মোৰ নতুন ভিডিও আহিলে আপোনালোকে নটিফিকেশনটো পায়। আৰু এছক মই ভালদৰে ফেচত এপ্লাই কৰি ললো আৰু 15 পৰা 20 মিনিট সময় হৈ গ'ল আৰু মোৰ ফেচখন শুকাই গ'ল। এতিয়া ভালদৰে অলপমান গাখীৰ লৈ মই মাসাজ কৰি ফেলে ফেচখন ধুই দিম। আপোনালোকে ঠাণ্ডা পানীৰে মাসাজ কৰি ফেচখন ধুই দিব আৰু ফেচখন দেখিব পাৰিছে এই ফেচ পেকটো লগালে লাহে লাহে পিগমেন্টেশনবোৰ নাইকিয়া কৰি স্কিনখনক হোৱাইট কৰি তোলে। তেতিয়াহ'লে আজিৰ এই ভিডিওটো ইয়াতে সামৰণি মাৰো।